এটা বহুতেই বেছি টেষ্টি ৰেচিপি এবাৰ বনাই খালে আকৌ এবাৰ বনাই খাবলৈ মন কৰিব ইমানেই বেছি টেষ্টি হৈছে হেল্ল' ভিউৱাৰ্ছ পুনৰ মোৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি ধুনীয়া এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব সকলোবোৰ জানিবই তেতিয়াহ'লে আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ এই ৰেচিপিটো বনাবৰ কাৰণে মই যোগাৰ সকলো কৰিয়ে লৈছোঁ প্ৰথমতে মই ডাঙৰকৈ পিয়াজ কাটি লৈছোঁ সৰুকৈ লৈছোঁ এই আদা ৰচুন লৈছোঁ এইফালে লৈছোঁ ৰঙালাও মই পিহনাত পিহি লৈছোঁ আনফালে লৈছোঁ বুট লগতে বাদাম কেইটামান আছে বাদাম বহুত বেছি নাই কমকৈ আছে মই বইল কৰি লৈছোঁ বুটখিনি মই ভাঙি লৈছোঁ মিক্সাৰ জাৰত দিয়া কথা আছিলে মিক্সাৰ জাৰত দিব নোৱাৰিলোঁ কিন্তু কাৰেণ্টটো নাই ৰৈ আমনি লাগি গ'লকৈ কাৰেণ্টটো নাহিলে আৰু সেয়া ৰঙালাওত মই দিছোঁ বেছিক মছলা যিখিনি ৰেড চিলি জিৰা ধনিয়া গৰম মছলা আৰু লগত দিছোঁ বেচন 3 চামুচ দিছোঁ আপোনালোকে নিজৰ অনুমানত দিব লাগিব আনফালে কেৰাহী পাতি দিলোঁ কেৰাহী গৰম হ'লে তাতে এনে কৰি মই এপিচ কৰি দি দিছোঁ মানে বুট আৰু পিয়াজ এনে পিচি ল'ম ভাবিছিলোঁ কাৰেণ্টটো নাই যেতিয়া এনেকৈ কিমানো ৰৈ থাকিম পিচি লোৱা হ'লে কিন্তু বহুত বেছি ভাল হ'লহেঁতেন এতিয়া বাৰু ধুনীয়াই আছে টেষ্টটো খাবলৈও টেষ্টি হৈছে কিন্তু পিচি লোৱাৰ নিচিনা নহয় আৰু মানে পকৰি অলপ খায়ো লৈছোঁ দেই বনাই থাকোঁতে আনফালে কেৰাহীত পিঁয়াজ দি দিছোঁ সৰু সৰুকৈ কাটি ৰাখিছিলোঁ এই কাটি ৰখা পিঁয়াজখিনি মই মানে এটা মিক্সাৰ জাৰত দি পেষ্ট বনাই ল'ম ভাবিছিলোঁ কিন্তু নহ'ল ভবামতে আনফালে আদা ৰচুন দিছোঁ 1 চামুচ এতিয়া ভালকৈ লৰাই লৈছোঁ এটা লগতে দিছোঁ বুট আৰু বাদামখিনি মই হাতে ভাঙি লৈছিলোঁ যে এই দিছোঁ মিক্সাৰ জাৰত দিয়া হ'লে সম্পূৰ্ণ ধুনীয়া মিহি হৈ গ'ল তেতিয়া দেখিবলৈ বেছি ভাল লাগিলেহেঁতেন কিন্তু খাবলৈ ধুনীয়া হৈছিলে বেয়া নাই হোৱা ধুনীয়া টেষ্টি এতিয়া এনেকৈ দিছোঁ ৰেড চিলি জিৰা ধনিয়া যিখিনি মানে বেছিক মছলা সেইখিনি লগত নিমখ দিছোঁ এনেকৈ ভালকৈ লৰাই ল'ম লৰাই একদম ধুনীয়াকৈ সিজিবলৈ দিম লগতে দিছোঁ কুহুমীয়া গৰম পানী অলপ দি দিছোঁ আপোনালোকে নিজৰ অনুমানত দিব এতিয়া এনেদৰে উতলি থাকোঁতে ৰঙালাও পকৰিকেইটাৰ ওপৰতে এনেকৈ দি দিব ইমানেই বেছি টেষ্টি আছিলে খাবলৈ কি ক'ম আৰু আপোনালোকে এবাৰ বনাই খাই চাবচোন বনালে মানে আপোনালোকে মোক মেছেজ কৰি জনাব দেই কেনে পালে এতিয়া ৰেডি হৈছে সম্পূৰ্ণ এতিয়া পকৰিকেইটা ওপৰলৈ উঠি আহিছে চাওঁ এতিয়া ওপৰতে কেঁচা পিঁয়াজকেইটা দি দিছোঁ এতিয়া কেঁচা পিঁয়াজ দিও মই অলপ সময় উতলিবলৈ দিম ধুনীয়াকৈ যাতে সিজি যায় ইয়াত চাওকচোন দেখিবলৈ কিমান ধুনীয়া হৈছে এতিয়া অলপ সময় এনেকৈ ৰাখি ভালকৈ মানে সিজিবলৈ দিম আৰু পিঁয়াজ কেইপিচ ইয়া সম্পূৰ্ণ ৰেডি হৈ গ'ল এতিয়া ওপৰতে এনেকৈ ঘি অকণমান দিছোঁ একেবাৰে শেষত যেতিয়া ঘিউটো দিব নহয় এইটো এটা টেষ্টটো বেলেগ ভাল লাগে বহুত ভাল লাগে গোন্ধটো বহুত ধুনীয়া আহে ইয়া সম্পূৰ্ণ ৰেডি হৈ গৈছে ৰঙালাও আৰু বুটৰ পৰা যে ইমান ধুনীয়া এটা ৰেচিপি হয় এয়া বনাই খালে গম পাবই আপোনালোকে কেতিয়াবা মানে অলপ বেলেগ কিবা এটা কৰি খাবলৈ মন যায় ন এটা একেধৰণে খাবলৈ মন নাযায় আনফালে মই ডিম ফ্ৰাই কৰিছোঁ এয়া আছিলে দুপৰীয়াৰ থালি আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পাই জনাব লগতে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আজি দুপৰীয়াৰ ভাত সাজ আমি এনেকৈ খালোঁ ইমান ধুনীয়া এটা টেষ্টি ৰেচিপি থাকোঁতে মাছ মাংসনো কি দৰকাৰ আছে নহয়নে আজি দুপৰীয়াৰ থালিখন কিন্তু এনেকৈ সজালোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল পুনৰ মোৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম আজিলৈ আহিছোঁ বাই বাই